দেখা নাই মই কি কৰি আছোঁ তই দেখা নাই হা এটা ঘোচা মাৰি নাকৰ বাৰেন্দে গোটেই উগলি পড়ব ঠিক আছে ঠিক আছে দেখা নাছিলোঁ আমি আপোনাৰ কাৰণে এটা বঢ়িয়া খবৰ লৈ আহিছোঁ কি খবৰ কৈ নাযায় শুনক আমি অলিম্পিক সন্থাৰ পৰা আহিছোঁ অসম অলিম্পিক সন্থা আৰু এই অসম অলিম্পিক সন্থাৰ পৰা আপোনাক আপুনি ইমান জিম চিম মাৰে আপুনি ইমান ধুনীয়া বডি ইমান স্বাস্থ্য ইমান দেহা গতিকে আপোনাক অলিম্পিকৰ কাৰণে আপোনাক ট্ৰেইনিং দিয়া হ'ব আৰু গতিকে তাতে আপোনাক মাতা হৈছে বুজিছে না আপোনাক তাতে মাতা হৈছে আৰু সেইকাৰণে অলিম্পিকত ট্ৰেইনিং দিয়া হ'ব অঁ হয় নেকি অঁ হয় দাদা আপুনি পইচা দিব লাগিব কমচে কম 20,000 টকামান দিব লাগিব বাপৰে বাই ইমানবোৰ টকা মোৰ তাত নাই ন এই কালুকান্ত এনেকৈ নহ'ব বেলেগ কিবা এটা আইডিয়া ভাব কৈছোঁ দাদা আপুনি এটা কাম কৰক আমাৰ ইণ্টাৰভিউ আছে গতিকে ইণ্টাৰভিউত আপুনি পাছ কৰিলেহে আপুনি যাতে অলিম্পিকত চিট পাব আৰু আপোনাক ৰাষ্ট্ৰীয় পৰ্যায় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আপুনি যোৱাৰ কাৰণে চেষ্টা কৰিম তাৰপিছত আপোনাৰ অলিম্পিকত খেলোৱা হ'ব আপুনি এটা কাম কৰক আপুনি যিহেতু আপোনাৰ স্বাস্থ্য পাতি আছে আপুনি আৰামছে যাব পাৰিব গতিকে অলপ ঘৰত প্ৰেক্টিছ কৰি পেলাই আমাৰ অহা 20 তাৰিখে ইণ্টাৰভিউ আছে গতিকে ইণ্টাৰভিউত আপুনি ডাইৰেক্ট গ'লে হ'ল ঠিক নালাগে টকা খৰচ নহ'ব আপোনাৰ অঁ হয় নেকি দেৰি হ'ব তেতিয়া কিন্তু ৰ মই একডাল গ'ল্ড মেডেল পালে কি হ'ব গ'ল্ড মেডেল পাম একডাল এইখন মোৰ কি লাভ হ'ব আপোনাক বিশ্বৰ গোটেই চিনিয়ৰ পৰ্যায়ত গ'ল্ড মেডেল পালে গ'ল্ড বুলি নহয় বেলেগ মেডেল বিশ্ব চিনিয়ৰ টকা চকা দিয়া হ'ব আপোনাক চৰকাৰৰ ফালৰ পৰা 1 লাখ টকা 50 লাখ টকা 1 কোটি টকা সেনেকুৱা দিয়া হ'ব অঁ হয় নেকি নহ'লেতো বঢ়িয়া হ'ব দে হ'ব দে মই যাম 20 তাৰিখে ইণ্টাৰভিউ দিম দে ঠিক আছে দাদা আহিব দে আপুনি আমি যাওঁ দিয়ক বাপৰে বাপ কিবা এনেকৈ আপি চিপি পতি পেলাই বিয়াখন হ'লে ভাল আছিল চালা বিয়াখন বাৰে কেঞ্চেল হয় এইবাৰ হ'ব লাগে কি কালি তই অনবৰত জিমতে থাকা জিমৰ বাহিৰত নোলাই আৰু তই এবাৰ কাকো বোলে জিম চিম নিখিওৱা কুচিয়াই তই বোলে নিজে ইয়াতে বোলে জিম মাৰি থাকা অঁ সেইটোৱে ৰ কাৰণ কি মই কালি জিম বন্ধ কৰিছোঁ মই অকল নিজে মাৰি আছোঁ মানে কি হৈছে জানা মানে মই অলিম্পিক খেলিম বা অলিম্পিকত এইবাৰ গ'ল্ড মেডেল আনি মই বোলে পামেই বোলে গ'ল্ড মেডেল গতিকে সেইকাৰণে কৰি আছোঁ ৰ জিম চিম মাৰি আছোঁ ৰ গতিকে তেতিয়া অলিম্পিকত পাম অলপ বেলেগ প্ৰেক্টিছো কৰি আছোঁ আৰু লগতে আৰু কি কৈছে না কি কৈছে মানে অসম অলিম্পিক সন্থা মাতি আহিছে মই 20 তাৰিখে ইণ্টাৰভিউ এটা পাছ কৰিলে হৈ যাব মই অলিম্পিকত পাই যাম আৰু মেডেল ঠিকেই আছে কিন্তু বাকী কিমান মানুহে জিম চিম মাৰিব পৰা নাই কি কৰিবি তই এতিয়া মই কৈছোঁ কি হ'ব যা সিহঁতক মই কিবা এটা বেলেগ দিম যা জিম মাৰিব নালাগে যা সিহঁতক মই কিবা এটা বেলেগ সিহঁতক মই কি কৰিম জানো না যদি মই অলিম্পিকত পাওঁ সিহঁতৰ এখন মই জিমৰ কিবা কিনি দি পেলাই সিহঁতে জিম মাৰি থাকিব আৰু যদি অলিম্পিকত পাওঁ গতিকে কৈছোঁ সেইকাৰণে সিহঁতে অহা নাই দে আৰু অঁ হয় নেকি ঠিকেই আছে দে বেহেতা ফাপৰে খোৱা এতিয়ালৈকে এটা আপি এটা পতাব পাৰোঁ নে সি অলিম্পিকত মেডেল আনে চেলা এতিয়ালৈকে এখন এখনো খেলা নাই এনেই বডিটো বনাইছে মেডেল আনে তোক কিবা কৈছিলি নেকি বোলা নাই দে কালি আকৌ বনাই লাগি থাক তই অঁ দে নাৰে না এইবাৰ মোৰ বিয়া হ'ব সকলোৱে জানিব কাৰণ মই অলিম্পিকত গ'ল্ড মেডেল আনি মই পেৰিছ অলিম্পিকত মই গ'ল্ড মেডেল আনিবই জিম মাৰি আছোঁ অলপ স্বাস্থ্যটো হৈছে না আগতকৈ অলপ জিম মাৰিলে স্বাস্থ্য বা শক্তি বনালে নহ'ব বেলেগ কিবা ট্ৰাই কৰিব লাগিব তই ভাবছি না তই কি খেলা খেলিবি অঁ সেইটো ভাবাই নাই ৰ হ'ব হৈ যাব এইটো এটা কাম কৰোঁ দে মই মল্লযুদ্ধই খেলিম দে মল্লযুদ্ধ অঁ হয় নেকি ঠিক আছে এনেকৈ হ'লে নহ'ব তই মল্লযুদ্ধত প্ৰেক্টিছ কৰিব লাগিব তই এটা কাম কৰ অহাকালি আমাৰ যি নদীৰ পাৰত তই এটা কাম কৰ তই এটা মল্লযুদ্ধ লাগ মই কি কৰিম জানো না মই অহাকালি এটা হাতী এটা খেলি দিম দে তই হাতীটোৰ লগত যুদ্ধ কৰিব লাগিব হাতী আৰু খেলে তইতো জানাই হাতী এটাৰ শক্তি কিমান শক্তি হাতী এটাৰ লগত কোনেও নোৱাৰে তই যদি হাতীটো নিজে বাগৰি দিয়া পাৰা তই মল্লযুদ্ধততো চবকে বাগৰিব পাৰিবি আৰু হাতীৰ সমান টকাৰ শক্তি হ'ব লাগে অঁ এইটো ঠিকেই আছে কিন্তু তহঁতে এইটো কথা গম পালি তহঁতেতো ট্ৰেইন আছিল নহয় মানে আমি জানো বোলে চাইছে গম পাই গৈছোঁ দে হ'ব দে অহাকালি যাম দে অঁ ঠিক আছে বেঠা অলিম্পিকত গ'ল্ড মেডেল বেচা চেলা কালি তই হাতী এটাৰ লগত যুদ্ধ কৰিব গৈছে কাৰ কথা শুনি পেলাই তই হাতী এটাৰ লগত যুদ্ধ কৰিব গৈছে চেলা ইয়াৰ কথা শুনি পেলাই হাতীৰ লগত যুদ্ধ কৰিব গৈছে নহয় মাষ্টৰ কাকাইদেউ মানে কি হৈছিল দুটা অলিম্পিকৰ পৰা চলি আছিল সেন্দে দুটা মানে মোক তাৰমানে এইগিলা দিয়াই দিছে কৈছে 20 তাৰিখে ইণ্টাৰভিউ তাতে বোলে পাছ কৰিলে মই অলিম্পিকত বোলে যাম আৰু গ'ল্ড মেডেল জিকিব পাৰিম আৰু গতিকে হাতীৰ লগত যুদ্ধ কৰিব দিছে হাতীৰ লগত মই যদি বৰফ বাগৰুৱা পৰা যেতিয়া বোলে চব পাৰি যাম
আৰু সিহঁতেতো মোক কৈছে প্ৰেক্টিচ কৰিব যাব, কিন্তু মই 20 টকা থকা কৰিব নাগিব, মই নিজেই শিকিলোঁ। আৰু সিহঁতে অলপ ভয় কৰি দিছে। আপুনি এইটো বৰ বেয়া কাম কৰিছে। সিহঁতে আমাৰ অলিম্পিক সন্থাৰ নামত সিহঁতে কি কৰিছে, মিছা সিহঁতে আচলতে অলিম্পিকৰ মানুহ নহয়। সিহঁতে আপোনাক মিছা ঠগাইছে। মই সেই অলিম্পিকৰ মেইন মানুহ, আৰু গতিকে আপোনালোকক মিছা ঠগাইছে। বেলেগৰ কথা শুনিব নালাগিছিল। শুন, তই ঠিকেই আছে, তই অলিম্পিকত গ'ল্ড মেডেল আনিব যাব পাৰে হেন যাৰ কথা নহয়, তই ঠিকেই আছে, কিন্তু তই কোনো মাষ্টাৰ চাষ্টাৰ নহয় কাৰো দিহা পৰামৰ্শ নোলোৱাকৈ তই এইটো কামটো কৰিব গৈছা, এইটো কাম ভাল না। হা মোৰ ভুল হৈ গ'ল। কালি না মজা হাতীৰ লগত যুদ্ধ কৰি পেলাই অলিম্পিকত মেডেল কিনি পাইছে। থাক হাতে বেটা পৰি পেলাই।